क'क्राझार जिल्लायाव मोनसे मुगैथाव जाथाय सासे 45 बोसोर बैसोनि सुबुङा सासे उन्दै हिनजावसाखौ 8 बोसोरै हमनानै जिनाहारि खालामबोदों। सुभा ठाकुर मुंनि सासे लंपटआ बे मुगैथाव खामानिखौ मावबाय दंमोन। मख'जाथावदि सुभा ठाकुरआ उन्दै हिनजावसानि बिफानि लोगो होननानै मिथिनानै मोनदों। बे मुगैथाव जाथाया सोराङाव फैयो जेब्ला हिनजावसाया गावखौ फोजोबना लानो नाजानाय आरो सासे लोगोजों वाट्सएपआव गावखौ मदद बिहरनाय समाव बे जाथाया सोराङाव फैयो। क'क्राझार जिल्ला CWCआ थांनाय हरनि 11:45 रिंगायाव गांसे क'क्राझार जिल्ला पुलिस थानायाव आर'जलाइ होनायनि गेजेरजों लंपट सुभा ठाकुरखौ क'क्राझार पुलिस बिफाना सेक्सन 376/AB 47 पस्क' एक्ट आयेननि जोहै खाबाय। लंपट सुभा ठाकुरखौ सोंनाय आरो फिननाय हाबाफारिखौ क'क्राझार जिल्ला पुलिसा खालामगासिनो। एक्चुअली যোৱাকালি ৰাতি প্ৰায় 11:45 মান বজাত আমি CWC কোকৰাঝাৰৰ পৰা এটা ইনফৰমেশ্যন পালোঁ যে এগৰাকী মানে মাইনৰ ছোৱালী দীৰ্ঘদিনৰ পৰা এজন ব্যক্তিয়ে যৌন আতিশয্যা চলাই আছে আৰু তেওঁৰ লগত যৌন উৎপীড়ন বাৰে বাৰে কৰিবৰ কাৰণে ট্ৰাই কৰে। গতিকে সেই ইনফৰমেশ্যনটো পাই আমি লগে লগে আমাৰ কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক মহোদয়ক জনালোঁ আৰু তেওঁৰ নিৰ্দেশ মতে আমি এনকুৱাৰী আৰম্ভ কৰিলোঁ। আৰম্ভ কৰি ছোৱালীজনীক আমি লগে লগে সোধপোছ কৰি এই ঘটনাৰ লগত জড়িত যিজন মেইন ব্যক্তি সুভা ঠাকুৰক ইতিমধ্যে আমি কৰায়ত্ব কৰি তদন্ত অব্যাহত ৰাখিছোঁ আৰু ইতিমধ্যে CWC ফালৰ পৰা এই সন্দৰ্ভত আমাৰ থানাত FIR দাখিল কৰিছে। আমি সেইমতেদি এটি কেছ ৰুজু কৰি ইতিমধ্যে তদন্ত আৰম্ভ কৰিছোঁ। ছোৱালীজনী লগত আছিলে একচুৱেলি দেউতাকক তেনেকৈ কৰি ছোৱালীজনীয়ে জনোৱা নাছিলে। ক্লাছ 8ৰ পৰাই এই ঘটনা সংঘটিত হৈছে বুলি ছোৱালীজনীয়ে ইতিমধ্যে আমাৰ আগত সদৰি কৰিছে। কিন্তু যোৱাকালি তাই এই অত্যাচাৰত থাকিব নোৱাৰি ছুইচাইডো এটেম্প কৰিছিলে। তাৰপিছতে তেওঁ মানে নিজৰ গাৰ্জেণ্টক এই কথা অৱগত কৰে। তাৰপিছতে গাৰ্জেণ্টে এই কথা জানিব পাৰে বুলি আমাক জনাইছে। সুভা ঠাকুৰ আৰক্ষীত বাৰ্বাৰ আছিল হয়, তেওঁ 7th APBNৰ এজন বাৰ্বাৰ হিচাপে কাম কৰি আছিলে। দেউতাকতো এতিয়া বৰ্তমান সোধপোছ চলি আছে। দেউতাকেও ইতিমধ্যে এখন FIR দিছে তেওঁৰ এগেইনষ্টত। আমি দুখন FIR লৈ তদন্ত আৰম্ভ কৰিছোঁ। তেওঁ বাৰ্বাৰ সুভা ঠাকুৰ হয়, তেওঁ বাৰ্বাৰ। দুইজনে যি থানাত আছে সোধপোছ চলি আছে। হয় হয় হয়, যোৱাকালি খবৰ পোৱাৰ পাছত আমি আৰক্ষীক জনাইছোঁ। জনাৰ লগে লগে তাৰপিছত আজি আমি এটা FIR দিলোঁ পক্সো, যাতে এইটো পক্সো আণ্ডাৰত সেইটো কেছটো লয় আৰু এই হিচাপত আজি সেই কেছটো দাখিল কৰা হ'ল আৰু কেছটো মানে FIRটো একচেপ্ট কৰা হৈছে। হয়, এইটো আমি আৰু হায়াৰ অথৰিটি আসাম ষ্টেট কমিশ্যন ফৰ প্ৰটেকশ্যন অফ চাইল্ড ৰাইটছ তাতো জনাইছোঁ আমি, যাতে যি নেচেচাৰী একশ্যন ল'ব পাৰে, যি নিয়ম নীতি আছে সেইটো যাতে যি কালপ্ৰিটে শাস্তিটো পায় সেইটো এই হিচাপত আমি ডেফিনেটলি সেই কেছটো আমি ভালকৈ আমি চিৰিয়াছকৈ আমি লৈছোঁ আৰু এই হিচাপত এই কেছটো চলি থাকিব। সেইটো আমি ছোৱালীয়ে একচুৱেলি কি হৈছে, ছোৱালীয়ে এজন মানে তাৰ নিজৰ লগৰ লগত হোৱাটছআপত ছেটিং কৰিছে যে বেছি মানে তেখেতে ৰিপিটেড ৰেপ হোৱাৰ কাৰণে তেখেতে ছুইচাইড এটেম্প কৰা হৈছিল আৰু তাৰ বিপৰীতে আকৌ মানে তেখেতে মানে যে মানে তাৰ নিৰ্যাতন যে হৈছে সেইটো মানে তাৰ নিজৰ লগত জনাইছে আৰু এতিয়া আমি মানে তদন্ত কৰি পেলাই এতিয়া ছোৱালীক আমি সোধপোছ কৰাৰ পাছত আমি খবৰ পালোঁ যে তেখেতক মানে এডপশ্যন কৰা হৈছে আৰু এই এডপশ্যনটো সঁচাকৈ সেইটো ইলিগেলি নে ইলিগেলি এইটো এডপশ্যন কৰা হৈছে। আকৌ সেইটো আমি CWC সেইটো আমি নিজা বিভাগে আমি ইনকুৱাৰী কৰিম। ঠিক আছে।